নমস্কাৰ, মই হেমন্ত বেজ। এজন উঠি অহা প্ৰজন্মৰ যুৱক মোৰ সৈতে আছে। মই তেওঁক দেখুৱাইছোঁ। এইজন হৈছে ডেনিছ প্ৰতিম। ডেনিছ প্ৰতিম ভূঞাৰ নামটো মই এইকাৰণে আজি লৈছোঁ, কাৰণ ডেনিছে এটা খুব ভাল ফল দেখুৱাইছে যে তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টত পঢ়াৰ সুযোগ পাইছে। যি কেট পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই কেটত তেওঁ খুব সফলতাৰে এইবাৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'ল। মই তেওঁৰ পাৰ্চেণ্টেজ কিমান সেইখিনি জানিম, তেওঁ ক'ত ক'ত পঢ়িছিল আৰু এই যে এটা সফলতা তেওঁ অৰ্জন কৰিলে, তাৰ কাৰণে তেওঁ কাক ধন্যবাদ দিব, কি ধৰণে তেওঁ অধ্যয়ন কৰিছিল, এই সকলোখিনি মই তেওঁৰ পৰা জানিব খুজিম। আৰু যিসকল অভিভাৱকে এই কথাবোৰ জানিব খোজে, আজি যিহেতুকে ডেনিছ মোৰ সৈতে আছে, তেওঁ নিজে সফলতা অৰ্জন কৰিলেই তেওঁ গোটেই কথাখিনি মোক সবিশেষ জনাব। কোৱাচোন ডেনিছ, প্ৰথমে তোমাক শুভেচ্ছা জনাইছোঁ। তুমি কেনেধৰণে এই যে সফলতাৰ বাটটো দেখিলা, কেনেকৈ তুমি সপোন দেখিছিলা? মই প্ৰথমে ভাবিছিলোঁ যে যিহেতু বিটেক কৰিছিলোঁ মই, সেই বিটেক কৰাৰ পিছতে মই ভাবিলোঁ যে আপোনাৰ বিটেকৰ পিছত সাধাৰণতে ষ্টুডেণ্টবিলাকে আইদাৰ ইঞ্জিনিয়াৰিং জব কৰে বা ধৰি লওক তেওঁ মেনেজমেণ্টলৈ গুচি যাব বিচাৰে। আৰু মেনেজমেণ্টৰ কাৰণে চবচে টপমষ্ট ইনষ্টিটিউট বুলি ক'ব গ'লে IIM বিলাকেই আছে। আৰু ধৰি লওক মই এতিয়া ধৰক পাইছোঁ IIM ৰায়পুৰ, সেইখন আপোনাৰ NIF ৰেংকিঙত 11 নম্বৰত আহে। আৰু আপোনাৰ সেই NIF ৰেংকিঙৰ কাৰণে আপুনি ধৰি লওক কেটৰ কাৰণে IIMৰ কাৰণে আপুনি কেট দিব লগা হয়। আৰু কেটৰ পৰীক্ষা আপোনাৰ সদায় নৱেম্বৰ মাহৰ লাষ্ট ছানডেত হয়। আৰু ধৰি লওক মই 23 চনৰ নৱেম্বৰ যি পৰীক্ষা দিছিলোঁ, তাৰ ফলশ্ৰুতি হৈ মই আপোনাৰ এই বছৰ IIM ৰায়পুৰলৈ যাবলৈ সক্ষম হৈছোঁ। কিমান পাৰ্চেণ্টেজ তুমি কেটৰ পাৰ্চেণ্টাইল কিমান হ'ল তোমাৰ? মোৰ এবাৰ পাৰ্চেণ্টাইল আছিলে 91.80 আছিলে। আৰু আপোনাৰ অলমষ্ট 3 লাখ ষ্টুডেণ্ট দিছে, তাৰ ভিতৰত 91 পাৰ্চেণ্টাইল মানে আপোনাৰ ধৰি লওক ৰেংকিংটো অলমষ্ট 6000 মান ৰেংক আহিছে চাগে। মোৰ ৰেংকটো তাত দিয়া নাথাকে বাৰু, কিন্তু পাৰ্চেণ্টাইলৰ মতে বেছ কৰি পিনি ৰেংকটো উলিয়াব পৰা যায়। আৰু ডেনিছ প্ৰতিম ভূঞাই শংকৰদেৱ শিশু বিদ্যা নিকেতন উত্তৰ লখিমপুৰত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিটেক কৰিলে আৰু প্ৰত্যেকতে তেওঁ খুব ভাল ৰিজাল্ট। মই এতিয়া তোমাৰ পৰা জানিব খোজোঁ ডেনিছ, যে অভিভাৱকসকল বহু অভিভাৱকে আজিকালি সন্তানক লৈ সন্দিহান হয় যে মোৰ ল'ৰাটোক মই কি কৰাম, মোৰ ল'ৰাটোৱে কি হ'বগৈ, এই ধৰণৰ তেওঁলোকে কিছুমান বিপাঙত থাকে। সেইসকল অভিভাৱকৰ প্ৰতি তোমাৰ দেউতা খুব বেছি তোমাক লৈ কনচাৰ্ণ আছিল জানো, নে তুমি নিজৰ সপোনটো নিজেই পূৰ কৰিবৰ কাৰণে যত্নবান হৈছিলা? অভিভাৱকসকলৰ প্ৰতি কি ক'ব খোজা তুমি? মোৰ দেউতা কনচাৰ্ণ আছিলে, তেওঁ সদায় সহযোগ কৰি আছিলে মই যি কৰিব বিচাৰোঁ। কেতিয়াও মানে না বা কেতিয়াও কৰা নাছিলে এনেকৈ। সেইকাৰণে সদায় মই গ্ৰেটফুল তেওঁৰ কাৰণে সদায়। আৰু তেওঁলোকে মই ক'ব বিচাৰোঁ যে সদায় অভিভাৱকসকলে তেওঁলোকৰ সন্তানক উৎফুল্লিত কৰিব লাগে। তেওঁ যি কৰিছে তেওঁ অনুপ্ৰেৰণা জনাব লাগে। ধৰি লওক তেওঁ সন্তানে ফ্ৰী হেণ্ড ৰাখিলে ভাল হয়। ধৰি লওক তেওঁলোকে চাব পাৰে, যিহেতু আজি অনলাইন চাব পৰা যায়। সেইকাৰণে ধৰি লওক তেওঁলোকে যদি নাজানে কিবা বস্তুটো সুধি পিনি ডিছকাছ কৰি পিনি কথা ডিছকাছ কৰিলে মই ভাবোঁ যে বেছি ভাল এটা ফল পোৱা যায়। যিহেতুকে তুমি IIMত যিটো তুমি কেৰিয়াৰ চুজ কৰিলা, IIMৰ জৰিয়তে তুমি এতিয়া তোমাৰ লক্ষ্য স্থানলৈ যাবাগৈ। IIMত ছিট পাবৰ কাৰণে মূলতঃ কেনেধৰণে যত্নবান হ'ব লাগে, সেই বিষয়ে তুমি তোমাৰ নতুন প্ৰজন্মটো কি ক'ব খোজা? IIMৰ কাৰণে ফাৰ্ষ্ট পৰীক্ষা আপোনাৰ কেট দিবলৈ হয়, যোনটো আপোনাৰ কমন এডমিশ্যন টেষ্ট বুলি কয়। মই অলৰেডি ক'লোৱেই বাৰু কথা। তাৰ কাৰণে বেছিক বস্তুটো হৈছে মেথমেটিক্স। আপোনাৰ মেথমেটিক্স ষ্ট্ৰং হ'লে আপোনাৰ কেটত ভাল ফলাফল পাব পৰা সক্ষম হয়। তাৰপিছতে দৰকাৰ হয় আপোনাৰ কেটৰ পিছতে আপোনাৰ দৰকাৰ হ'ব এনালিটিকেল স্কিলছবিলাক, যিহেতু আপোনাৰ ধৰি লওক 3টা ছাবজেক্ট থাকে তাত। কোৱান্টছ বুলি কয়, যোনটো মেথমেটিক্স হয়, আৰু DILR যোনটো আপোনাৰ ধৰি লওক লজিকেল ৰিজনিং বা ডাটা ইণ্টাৰেকশ্যন বুলি কয়, আৰু ইংলিছ। যিহেতু ইংলিছটো আপোনাৰ অভাৰঅল প্ৰেক্টিছ কৰিব আহিব পাৰি, কিন্তু ধৰি লওক এনালিটিকেল স্কিলছ যদি থাকে আপোনাৰ অভাৰঅল, তেতিয়া পাৰ্চেণ্টাইল ভাল পোৱাৰ সক্ষম হয় ষ্টুডেণ্টজনে। গতিকে সদায় সৰুৰ পৰা আমি চেষ্টা কৰিব লাগে যে মেথমেটিক্সটো ষ্ট্ৰং কৰিব লাগে। আপোনাৰ লাগিলে মেথমেটিক্সটো আপোনাৰ প্লাছ মাইনাছৰ পৰাই হওক বা ধৰি লওক টান মেথমেটিক্স প্ৰব্লেম হওক, সদায় মেথমেটিক্সটো বুজি পিনি যদি কৰিব বিচাৰোঁ, তেতিয়া আপোনাৰ সদায় সফল হোৱাৰ চান্স থাকে। নিশ্চয়কৈ। মই শেষত এটা কথা জানিব খোজোঁ, তোমাৰ দেউতাক মই চিনাকি কৰি দিওঁ। তেখেত খুব ডাঙৰ এটা আপুনি চাকৰি নকৰে, কিন্তু ল'ৰাটোক আপুনি এটা খুব ভাল পজিশ্যনলৈ লৈ যাবৰ কাৰণে খুব আপুনি যত্ন কৰিলে। কেনেকৈ তাক আগবঢ়াই লৈ গৈছিল? মানে এতিয়া ই যিটো বিচাৰে সেইটোকে মই কৰিবলৈ দিছোঁ। না এটাও কোৱা নাই কোৱা, যাওক তাৰ মতে যাওক বুলি পঠাইছে। আৰু আজি এতিয়া সি এটা ভাল হেৰিটা হৈছে। নিশ্চয়কৈ মই শুভেচ্ছা জনাইছোঁ আপোনাক। শেষত মই তোমাৰ পৰা জানিব খুজিম, কোৱাচোন যে তোমাক এতিয়া IIMত পঢ়াৰ কাৰণেতো এটা খৰচী এটা কাৰবাৰ, বহুত পইচাৰ তোমাৰ প্ৰয়োজন হ'ব। দেউতাইতো এটা সাধাৰণ চাকৰি কৰে, চৰকাৰী চাকৰি। এতিয়া তুমি আৰু কাৰোবাৰ পৰা সহায় সহযোগ এনেকুৱা কিবা পাইছানে? হয়, মই আপোনাৰ সহায়ৰ কাৰণে আমাৰ বিধায়ক মানৱ ডেকাৰ ওচৰত গৈছিলোঁ। তেওঁ মই টুইট কৰিছিলোঁ এটা, যে মোৰ এনেকুৱা ফাইনেন্সিয়েল দৰকাৰ হৈছে, অতি কম সময়ত দৰকাৰ হয়।
সেইকাৰণে মই যিহেতু 12 জুনত এডমিশ্যন লোৱা আছিলেই মই 11 তাৰিখৰ দিনাখন টুইট কৰিলোঁ আৰু তেওঁ 11 তাৰিখৰ দিনা ৰাতি আপোনাৰ অলমষ্ট খতম কৰি পিনি 12 তাৰিখৰ দিনাখন মোক সহায় কৰি দিছে ফাইনেন্সিয়েলি। আচ্ছা, নিশ্চয়। সেইটো ক্ষেত্ৰত অভিভাৱক হিচাপে মানৱ ডেকাই খুব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে আৰু তেওঁক সহায়ৰ কাৰণে আগবাঢ়ি আহিল। ভাতৃ আছে, জ্যেষ্ঠ ভাতৃ, আপুনিও এখন ইনষ্টিটিউট চলাই আছে লখিমপুৰত। সেই ইনষ্টিটিউটখনৰ বিষয়ে কওকচোন, আৰু অভিভাৱকসকলেও জনাটো দৰকাৰ, কাৰণ আপোনাৰ ভাতৃয়ে ইমান এটা ভাল ৰিজাল্ট যিহেতুকে কৰিলে, IIMৰ দৰে ইনষ্টিটিউট এখনলৈ যাব, তাত আপোনাৰো অৰিহণা আছে, কি ক'ব খোজে? হয়, মোৰ ভাতৃ ডেনিছ প্ৰতীম ভূঞা, তাৰ সৰুৰ পৰা এইম আছিলে যে সি IIMত ছিট পোৱাৰ। গতিকে সি সেই হিচাপত আমি যোনখন অনুষ্ঠান চলাই আছোঁ শ্ৰী চৈতন্য নামত, সেই অনুষ্ঠানখনত সি কৰ্মৰত আছিলে। সেই কৰ্মৰতত সি কলেজৰ যিমানখিনি মানে একাডেমিক কাম আছিলে সেই একাডেমিক কামখিনিও কৰে। তাৰ লগতে সি এই প্ৰৱেশ পৰীক্ষাটোৰ কাৰণে কেট পৰীক্ষাৰ কাৰণে যুঁজা চলাই আছিলে। যেতিয়া আমাৰ অনুষ্ঠানখন হৈছে যে আমিও সেই বিষয়ত লখিমপুৰৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে, লখিমপুৰৰ ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে JEE আৰু NEETৰ কাৰণে সেই প্ৰৱেশ পৰীক্ষাত মানে মোৰ ভাইটিয়ে যেনেকৈ JEE পৰীক্ষাৰ পৰা যেনেকৈ BTech পাছ কৰি পিনি সি আজি IIMত ছিট পাইছে, তেনেকৈ আমি সেই একেখিনি কামকে সি ছাকচেছ হৈছে সেইটো দিশত। গতিকে সেই তাৰ যোনটো যেনেকৈ সি ছাকচেছ হ'ব পাৰিছে, সি আমিও ইমান মানে ধৰি লওক বহুত ফাইনেন্সিয়েলি ষ্ট্ৰং ফেমিলিৰ পৰা বিলং নকৰোঁ, আমি একদম পূৰা মধ্যবিত্তৰ শ্ৰেণীৰ পৰা আমাৰ বিলং কৰোঁ। গতিকে আমি যেনেকৈ সফল হৈছোঁ, সেই সফলতাৰ ৰাস্তাই যে লখিমপুৰৰ ছাত্ৰ ছাত্ৰীয়ে, লখিমপুৰৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনিও যাতে তেনেকুৱা এটা মানে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ পিনি ভাল ফলাফলত যাব পাৰে, সি এটা উদাহৰণ হয়। আমি যিহেতু সি নিজে সেই গোটেই এক্সপিৰিয়েঞ্চটো কৰিছে, আমি লখিমপুৰৰ পৰা পঢ়ি পিনি লখিমপুৰৰ যোনখিনি কৰিছোঁ, আমাৰ ছাত্ৰ ছাত্ৰী সেই যাতে সেইখিনি কাম কৰিব পাৰিব, আমি সেই কামটোকে কৰি আছোঁ। আমি NEET আৰু JEE কাৰণে পঢ়াই আছোঁ। হাই ছেকেণ্ডেৰী যিহেতু আজিকালি যোনটো পৰীক্ষা হৈছে, হাই ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ পিছতো কিন্তু আমাৰ মই লখিমপুৰৰ কথাই বিশেষকৈ ক'ম। গতিকে লখিমপুৰৰ ছাত্ৰ ছাত্ৰী কিন্তু NEET আৰু JEE প্ৰৱেশ পৰীক্ষাত যেনেকৈ পাব লাগে তেনেকৈ ছিট নাপায়। গতিকে সিও তেনেকৈ যেনেকৈ সি পাছ কৰিলে, তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে পাব পাৰে, আমাৰ লখিমপুৰৰ যাতে ল'ৰা ছোৱালীয়ে পাব পাৰে, আমি সেইটো লৈ পিনি কাম কৰি আছোঁ। আজি 2 বছৰ হৈছে এই বিষয়ে কাম কৰি থকা। আমি বহুত ভাল ফলাফল দেখাব পৰা নাই সেই প্ৰৱেশ পৰীক্ষাত, কিন্তু আমাৰ পৰা 1% আমাৰ যিমান ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীৰ পৰা খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী কিন্তু সেই ফলাফল সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে। গতিকে ই এটা উদাহৰণ হ'ব আমাৰ লখিমপুৰৰ সম্পূৰ্ণ শিক্ষা ক্ষেত্ৰত যদি চাওঁ, মেট্ৰিকৰ পৰা ধৰিলে হাই ছেকেণ্ডেৰীৰ পৰা ধৰিলে গোটেইখিনি পৰীক্ষাৰ ক্ষেত্ৰত লখিমপুৰৰ পৰাই পঢ়া। গতিকে ভৱিষ্যতলৈ ইমানখিনি যদি যাব পাৰিছে, আমাৰ প্ৰত্যেকজন লখিমপুৰৰ আহিব লগা ছাত্ৰ ছাত্ৰী কিন্তু সেইটো দিশত যাব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। নিশ্চয়, আৰু আমিও সেই আশাবাদী যে সকলোৱে যদি সপোন দেখে, APJ আব্দুল কালামে এটা কথা কৈছিল যে সৰু সপোন দেখাটো পাপ, সপোন সদায় ডাঙৰ দেখিব লাগে, আৰু যদি মানুহে যত্ন কৰে, চেষ্টা কৰে, তেনেহ'লে অসাধ্য একো নাই, সকলো সম্ভৱ, যিটো উদাহৰণ ইতিমধ্যেই ডেনিছৰ ক্ষেত্ৰতে ক'ব পাৰি। আৰু এই ধৰণে আগুৱাই যাওক ডেনিছ, তুমি আগুৱাই যোৱা, ভৱিষ্যতে এজন ভাল এজন ব্যৱসায়ী হোৱা, সফল ব্যৱসায়ী হোৱা, আৰু এই ধৰণে আগুৱাই গৈ তুমি মা দেউতাৰ যি সপোন, তোমাৰ যি সপোন, সেই সপোন পূৰ হওক, এই কামনা কৰি মই বিশেষ প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।